তো ফ্ৰেণ্ডছ আজি আমি বনাম গোবৰ গেছ চৰি দেই অকণমান ধেমালি কৰিলোঁ তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ গোবৰ গেছ বনাবলৈ আমাক প্ৰথমতে লাগিব এটা বটল লাগিব মই 2 লিটাৰৰ এটা পানীৰ বটল ব্যৱহাৰ কৰিছোঁ বটলটো যিমান ডাঙৰ হয় সিমান বেছি ভাল হয় সিমানে বেছি তাত গেছ আটিব গতিকে প্ৰথমতে আমি কৰিব লাগিব কি এই বটলৰ সপাটো এখন কেঁচি ব্যৱহাৰ কৰি ইয়াত ফুটা কৰি ল'ব তাৰপিছত আমাক এডাল চেলাইনৰ পাইপ লাগিব নৰ্মেল চেলাইনৰ পাইপ তাৰপিছত এইডাল এই যিটো ফুটা কৰিলোঁ ইয়াত এইডাল সোমাই দিব লাগিব তাৰপিছত ইয়াত ফেব্ৰিক লগাই দিব ভালদৰে চিল কৰি দিব ফেব্ৰিক দি কিনে এই এৰিয়াখিনি ভালদৰে ইয়াত ফেব্ৰিক দি দিব আপোনালোকে পাৰিলে এইটো ছাইডো দি দিব অকণমান ভালদৰে শুকাব দিব মানে এয়াৰ টাইট হ'ব লাগে বস্তুটো এইখিনি ফ্ৰেণ্ডছ এতিয়া আমি অকণমান গোবৰ ৰেডি কৰিছোঁ 1.5 কিলোৰ পৰা 2 কিলোমান হ'ব ইয়াত আহক ইয়াত অকণমান পানী ঢালি অলপমান পনীয়া কৰি ল'ব লাগিব 1 মগ পানী লৈছোঁ এইখিনি হৈ যাব নেকি আধা মগ চাওঁ ট্ৰাই কৰি চাওঁ গোবৰখিনি ভালদৰে একেবাৰে মিহি কৰি ল'ব মানে পনীয়া কৰি ল'ব আমাৰ গোবৰখিনি ৰেডি হৈ গ'ল এতিয়া এটা বটল এণ্ডাৰ কাটি লৈছোঁ এটাৰে ঢালিব এইটো ইউজ কৰিম আৰু এটাৰে এনেকৈ দি সোমাব ইউজ কৰিম তো ফ্ৰেণ্ডছ বটলটোত মই এইটো কোৱাৰ দৰে আপোনালোকক এনেকৈ লৈছোঁ মাত্ৰ ইয়াত এটা কাম কৰিছোঁ ইয়াত টেপ মাৰি লৈছোঁ যাতে মানে পৰি নাযায় এতিয়া আহক বটলৰ বাকী অংশটোৰে ইয়াত ঢালোঁ গোবৰখিনি সোমাই যোৱা নাই এডাল লাঠি ইউজ কৰিছোঁ তো ফ্ৰেণ্ডছ আমি বটলটো গোবৰখিনি সোমাই ল'লোঁ আপোনালোকে দেখিলে আমি ইয়ালৈকে লৈছোঁ আধালৈকে লৈছোঁ মানে বাকীখিনিত গেছখিনি জমা হ'ব গতিকে আমি কৰিব লাগিব যিখিনি ভিতৰত এতিয়া বৰ্তমান গেছ আছে সেইখিনি আমি ওলাই দিব লাগিব গোটেইখিনি এনেদৰে অলপ চেপি পিনে গেছখিনি ওলাই দিব ওলাই দিব এতিয়া যিটো আমি এইটো চেলাইনৰ লগত এইটো সপাটো লগাইছিলোঁ পাইপৰ লগত সেইটো লগাই দিব ভালদৰে লগাই দিব আৰু লগতে এইটো বন্ধ কৰিব নাপাহৰিব এই বস্তুটো পূৰা টাইট থৈ দিব ডাঙৰ পিনে খোলা আৰু সৰু পিনে ব্লক কৰা এইটো পূৰা ব্লক কৰি থৈ দিব এনেকৈ থাকিব পাৰে এইটো পূৰা ব্লক কৰি থ'ব যাতে গেছখিনি ওলাই যাব নোৱাৰে হৈ গ'ল এতিয়া আমি এইটো কেইদিনমান থৈ দিব লাগিব ইয়াত গেছ জমা হ'ব তাৰপিছত আমি এইটো টেষ্ট কৰি চাম মিথেন গেছখিনি জমা হোৱাৰ পাছত মই বহুদিন ট্ৰাই কৰি চালোঁ জ্বলাব কিন্তু নিডিলটোত জুইখিনি কেটচ হোৱা নাছিল ইয়াৰ প্ৰব্লেমটো হৈছে নিডিলটোৰে আমি যেতিয়া জুই জ্বলাবলৈ চেষ্টা কৰোঁ তেতিয়া একচুৱেলি কি হয় অক্সিজেনৰ লগত ভালদৰে মিথেন গেছখিনি মিক্স হ'ব নোৱাৰে যাৰ ফলত জুইখিনি নিডিলটোত কেটচ নহয় আপোনালোকে এটা বেলেগ ধৰণৰ নিডিল ব্যৱহাৰ কৰিব মই আপোনালোক কেনেকৈ বনাই সেইটো দেখুৱাই আছোঁ তো ফ্ৰেণ্ডছ আপোনালোকে এনেকুৱা এটা কেনৰ পৰা এনেকুৱা এখন ছিট কাটি ল'ব বহলটো 5 চেণ্টিমিটাৰ লৈছে এতিয়া এডাল কলমৰ পাইপ ল'ব যিখিনি বেছি হয় সেইখিনি কাটি দিব এতিয়া মাজত এনেদৰে এটা টেপ লগাই দিব এইটো হৈ গ'ল আপোনালোকৰ নতুন নিডিলটো ইয়াত জুইটো উঠি আছে কিন্তু পোহৰৰ বাবে এইটো জুইটো দেখা পোৱা হোৱা নাই একচুৱেলি ইয়াত জুই জ্বলি আছে কিন্তু পিছত আৰু কিছুমানে ফেক বুলি ক'ব ভিডিঅ'টো সেইকাৰণে মই আপোনালোক দেখুৱাই দিছোঁ দেখিব পাৰিছে জুইখিনি জ্বলি আছে এয়া মই আপোনালোক আন্ধাৰত এবাৰ এইটো দেখুৱাই দিছোঁ আমি এন্ধাৰ ৰুমত আহিছোঁ এবাৰ আপোনালোকক জ্বলাই কিনে দেখুৱাই আছোঁ দেখিব পাৰিছে একচুৱেলি পোহৰত দেখা পোৱা নাযায় এই জুইখিনি কিন্তু আন্ধাৰত ধুনীয়াকৈ এই পোহৰখিনি দেখিবলৈ পোৱা যায় দেখিব পাৰিছে আপোনালোকে কি ধুনীয়াকৈ জুইখিনি উঠিছে এইটো আচলতে বাৰে বাৰে ওলাই গৈ থাকে সেইবাবে মই ইয়াত টেপ লগাই লৈছোঁ এই জইনটোত আহক আৰু এবাৰ এইটো ট্ৰাই কৰি চাওঁ
দেখিব পাৰিছে বহুত ধুনীয়াকৈ জুইখিনি উঠিছে। একেবাৰে প্ৰথমতে এই মিথেন গেছখিনি জমা হ'বলৈ 15 পৰা 20 দিনমান সময় লাগে, কিন্তু গোবৰখিনি যিমানে পৰিণয় হৈ গৈ থাকে সিমানে সোনকালে ইয়াত গেছ জমা হ'বলৈ আৰম্ভ কৰে। দেখিব পাৰিছে যিখিনি ভিতৰত আছিল গেছখিনি সেইখিনি মই টিপি টিপি এনেকৈ ওলাই আছোঁ। এই নীলা গেছ কাৰণে দিনৰ পোহৰত এই গেছখিনি দেখা পোৱা নাযায়, কিন্তু এন্ধাৰত এই পোহৰখিনি ধুনীয়াকৈ দেখা পোৱা যায়। যদিও এই বায়'গেছখিনি আমি গোবৰৰ পৰা বনাইছোঁ, জ্বলোৱাৰ পিছত কিন্তু অকণমানো একো স্মেল পোৱা নাই। কিন্তু তো ফ্ৰেণ্ডছ, গেছখিনি শেষ হৈ গ'ল আৰু একচুৱেলি গোবৰখিনি পুৰণি হোৱাৰ লগে লগে গোবৰখিনি ফুলি আহি থাকে, যাৰ ফলত স্পেচ এনেও কমি যায়। আপোনালোকে এনেকুৱা এটা নিডিল বনাই ল'ব, আপোনালোকে এইটো জ্বলাব পাৰিব। তেনেহ'লে বন্ধুসকল, আজিলৈ এইখিনি। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে প্লিজ ছাবস্ক্ৰাইব। বাই বাই।